এভৰিৱান নমস্কাৰ সকলোকে আপোনালোক সকলোকে মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজিও মই ভিডিঅ'টোৰ আৰম্ভণি পাকঘৰৰ পৰাই কৰিছোঁ আৰু আজি মই আচলতে বনাবলৈ বিচাৰিছিলোঁ চলে আৰু ভটোৰে, কিন্তু ইমানেই মোৰ এলাহ লাগিলে আৰু বনাবলৈ মন নগ'ল ভটোৰে, যিহেতু ভটোৰে বনাওঁতে অকণমান বেছি টাইম লাগি যায়। গতিকে ভাবিলোঁ যে পুৰিয়ে বনাম আৰু লগত এইখন আপোনালোকে চলে বুলিও ক'ব পাৰে, নহ'লে কাবুলী বুটৰ মানে ঘুগুনি বুলিও ক'ব পাৰে। গতিকে এতিয়া এইটো মই বনাম কুকাৰত, আৰু প্ৰত্যেকেই চাগে এনেধৰণে বনায়, কিন্তু সকলোৰে ৰন্ধাৰ প্ৰণালীবোৰো যিহেতু বেলেগ বেলেগ ধৰণৰ হয়, গতিকে ভাবিছোঁ মই যেনেদৰে ৰান্ধোঁ এইখিনি আপোনালোকক দেখুৱাই দিওঁ। আৰু প্ৰথমেই মই কুকাৰত তেল দি দিছোঁ আৰু তেলখিনি গৰম হ'ব দিছোঁ, আৰু এতিয়া মই এইখিনি এনেধৰণে ৰেডি কৰি লৈছোঁ। আৰু ইয়াত মই প্ৰথমে দিলোঁ তেজপাত, তেলখিনি গৰম হোৱাৰ পিছত আৰু দিছোঁ লং আৰু লগতে দিম শুকান জলকীয়া। আৰু প্ৰথমে মই এইখিনি বস্তুৱে দি ল'ম, আৰু প্ৰথমে যিহেতু মই শুকান জলকীয়াকেইটা ফালি লোৱা নাছিলোঁ, মানে ভাঙি লোৱা নাছিলোঁ, গতিকে এতিয়া মই ভাঙি ভাঙি দি দিম। আৰু তাৰপিছত এইখিনি যেতিয়া অকণমান ভজা ভজা ধৰণৰ হৈ যাব, আৰু লংবোৰ যিহেতু অকণমান মানে ফুটেও, গতিকে সেইখিনি হোৱাৰ পিছত তাৰপিছত অকণমান ভজা হোৱাৰ পিছত তাৰপিছত মই ইয়াত পিঁয়াজখিনি দি দিম। এইখিনি হৈছে আৰু এতিয়া মই ইয়াত কুটি থোৱা পিঁয়াজখিনি দি দিম। এই পদ্ধতিটো একেবাৰে চিম্পল হয়, আপোনালোকেও অতি কম সময়তে এনেধৰণে বনাব পাৰে। আৰু এতিয়া এইখিনি অকণমান ৰঙচুৱা হোৱাকৈ ভাজি ল'ম। আৰু তাৰপিছত মই ইয়াত দিছোঁ কুটি থোৱা জলকীয়াকেইটা, সেইখিনিও অকণমান ভাজি ল'ম। আৰু সেইখিনি অকণমান ভজা হোৱাৰ পিছত ইয়াত মই যোনখিনি মই আদা নহৰু থেতেলিয়াই থৈছিলোঁ সেইখিনি দি দিম। আদা নহৰুখিনি দিয়ে মই ভালদৰে মিক্স কৰি লৈছোঁ, পিঁয়াজ আৰু যিখিনি মই দিছিলোঁ সেইখিনিৰ লগত। আৰু এইখিনি এতিয়া ভালদৰে মিক্স কৰি অকণমান সময় ভাজি ল'ম। আৰু তাৰপিছত মই ইয়াত দিছোঁ এচামুচ জিৰা গুড়ি আৰু লগতে দিছোঁ ধনিয়া গুড়ি। আৰু তাৰপিছতে মই বিলাহী যি কুটি থৈছিলোঁ সেইখিনিও দি দিছোঁ। আৰু তাৰপিছতে সোৱাদ অনুসৰি নিমখ আৰু হালধি আৰু লগতে অকণমান ৰেড চিলি পাউডাৰ ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া মই মেইন ইনগ্ৰিডিয়েণ্টছ বুটখিনি, কাবুলী বুটখিনিও দি দিছোঁ। আৰু তাৰপিছত এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ গোটেই মছলাখিনিৰ লগত, যাতে ভালদৰে মিক্স হৈ যায় গোটেই মছলাখিনি। এনেধৰণে মিক্স কৰি লৈছোঁ। আৰু তাৰ ওপৰত মই এতিয়া দিছোঁ গৰম মছলা অকণমান, আৰু তাৰপিছত ইয়াত পানী অকণমান দি দিছোঁ। আৰু এতিয়া মই এইখিনি ঢাকনি লগাই দিম আৰু প্ৰায় 6-7টামান হুইছেল আহিবলৈ দি দিম। আৰু এয়া মোৰ হুইছেল আহি গ'ল। আৰু এইপিনে মই আটাখিনি মাৰি লওঁ বুলি ভাবিছোঁ, যিহেতু লুচি খাম, গতিকে আটাখিনি মাৰি লওঁ।
হৈছে সন্ধিয়া মই লৈ বহিছোঁ এক কাপ চাহ আৰু মোৰ লগত আছে বৰ্তমান আৰু পেন গতিকে এতিয়া মই অকণমান ভিডিঅ' ৰিলেটেড কিবা অকণমান লিখা মেলা কৰিবলগীয়া আছে এইখিনি কৰিম যিহেতু যেতিয়া আমি ভ্লগছবোৰ বনাওঁ যিহেতু ইমান বেছি ইনফৰমেশ্যন কালেক্ট কৰিবলগীয়া নহয় আমি যিখিনি পাৰোঁ এইখিনিয়ে দেখুৱাই যাওঁ কিন্তু যেতিয়া মই ইণ্টেৰিয়ৰ ডিজাইনিং ৰিলেটেড ভিডিঅ'ছবোৰ বনাওঁ সেইবোৰ বনাওঁতে যথেষ্টখিনি আমি প্ৰথমটো টপিক এটা চিলেক্ট কৰিব লাগিল তাৰপিছত তাৰ ওপৰত যিমানখিনি মোৰ ইনফৰমেশ্যন অলৰেডি আছে সেইখিনিয়েতো যথেষ্ট নহয় লগতে আৰু বহুতখিনি ইনফৰমেশ্যন মই কালেক্ট কৰিবলগীয়া হয় গতিকে তেনেধৰণে বিভিন্ন ধৰণে কালেক্ট কৰোঁতে কিবা কিবি কৰোঁতে যথেষ্টখিনি সময় লাগি যায় আৰু তাৰ কাৰণে যথেষ্টখিনি সময় দিবলগীয়া হয় গতিকে এতিয়া তাকে অকণমান কৰিম আৰু এইখিনিতে মই আপোনালোকক এটা ধুনীয়া বস্তু দেখুৱাবলৈ ওলাইছোঁ আৰু সময় ৰ'ব বস্তুখন আছে এইখন আৰু এইখন বনাইছে মোৰ মায়ে নিজৰ হাতেৰে আৰু ইয়াত লিখাও আছে BD মানে ভাৰতী দাস মোৰ মাৰ নাম গতিকে এইখন বনাইছে আৰু নতুনকৈ বাৰ্ণিং কৰি অনা হৈছে ধুনীয়া একদম হুবহু মহাত্মা গান্ধী সেইখনৰ আগত মায়ে এখন আৰু এনেকুৱা হুবহু বনাইছিলে সেইখন মা যেতিয়া স্কুলত পঢ়ি আছিলে তেতিয়াই বনাইছিলে হেনো আৰু এইখন বেছি দিন হোৱা নাই মানে বেছি বছৰ হোৱা নাই আৰু এইখন হেনো মায়ে 3 দিন 4 দিন মানৰ ভিতৰতে বনাই উলিয়াইছিলে কামটো কিমান মিহি হয় মই একেবাৰে ওচৰৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ এয়া চাব পাৰে একেবাৰে সৰু সৰু চিলাই ক্ৰছ ষ্টিচ বুলিয়ে কয় চিলাইটোক আৰু হুবহু বনাইছে এনেদৰে আগৰখন বাৰু মামাহঁতৰ ঘৰতেই আছে আমিও দেখিছোঁ সেইখন আৰু এইখন নতুন এইখন আমি আমাৰ ঘৰত ৰাখিম ফটোখন চাই কেনেকুৱা পালে জনাবচোন নিশ্চয় মায়েও অকণমান উৎসাহ পাব আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিম যিহেতু মোৰ এতিয়া অকণমান কামো আছে কৰিবলৈ গতিকে মই সেইখিনি কৰি লওঁ আৰু বহুত বেছি দীঘলীয়া হৈ গ'লেও আপোনালোকে ভিডিঅ'টো চাই আমনিও পাব পাৰে গতিকে আজিৰ ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব যদি ভাল পাইছে প্লিজ লাইক এটা কৰি দিব আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আৰু মোৰ ভিডিঅ'সমূহ এনেধৰণে চাই থাকিব বিচাৰে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে অতি সোনকালে তেতিয়ালৈকে সকলো ভালে থাকক সুস্থ থাকক ধন্যবাদ